চৰকাৰৰ কোনো মন্ত্ৰী নোহোৱাৰ বাবে অঞ্চলটোৰ প্ৰতিটো দিশৰ পৰা অনগ্ৰসৰ হৈ আছে। এইটো সমষ্টিৰ অভাৱ অভিযোগৰ কথা বিস্তৃতভাৱে ক'বলৈ গ'লে হয়তো 2-3 ঘণ্টাতো সমাপ্ত নহ'ব। ইয়াৰ মাজেৰে মই সমষ্টিৰ কেইটামান মূল সমস্যাৰ বিষয়ে সদনৰ মজিয়াত তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ। প্ৰথম হ'ল লোক নিৰ্মাণ। মহোদয়, এখন সমাজ আগুৱাই যাবলৈ হ'লে প্ৰথমতে যিকেইটা সুবিধাৰ প্ৰয়োজন তাৰ ভিতৰত সকলোতকৈ আগত থকা দপ্তৰ হ'ল লোক নিৰ্মাণ বিভাগ। সাধাৰণ ৰাইজৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি নহ'লে কৃষি, বাণিজ্য, শিক্ষা, স্বাস্থ্যকে ধৰি কোনো এটা দিশতে আগুৱাই যাব নোৱাৰে। এইটো দিশত গোলকগঞ্জ সমষ্টি বহুত পিছ পৰি আছে। এইটো সমষ্টিত PMGSY আৰু CMGSY আঁচনিৰ অধীনত অতি কমেও 300 কিলোমিটাৰ নতুন ৰাস্তাৰ কাম কৰিব লগাৰ প্ৰয়োজন আছে। লগতে বহু প্ৰত্যাশিত গংগাধৰ নৈৰ ওপৰত লাগি কুটিবাৰী নতুন দলং অতি সোনকালে ৰাইজৰ স্বাৰ্থত নিৰ্মাণ কৰাৰ বাবে এই সদনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনালোঁ। আৰু লগতে MMPPNA আঁচনিৰ জৰিয়তে তলত উল্লেখ কৰা ৰাস্তাবোৰ অতি সোনকালে নিৰ্মাণ কৰি দি গোলকগঞ্জবাসীৰ যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ বাবে অনুৰোধ জনালোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয় গোসাইগাঁও বাই ইলেকশ্যনৰ সময়ত হাতীৰদুৰাত মিটিঙত হাজাৰ হাজাৰ জনমানসৰ সন্মুখত তামাৰহাট আৰু কাঠালদুৰৰ যি মানে গংগাধৰ নৈৰ ওপৰত আৰু এখন নতুন দলঙৰ প্ৰতিশ্ৰুতি দিছিলে, সেইখিনি মন্ত্ৰী মহোদয়ে কাৰ্যকৰী কৰিব বুলি মই আজি সদনৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। আৰু যিকেইটা ৰাস্তা মই MMPNত দিয়াৰ কথা কৈছিলোঁ, বিশেষভাৱে জৰুৰী কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম হাওৰাৰ ঘাট টু 342 নং ৰাজাৰহাট LP স্কুল, construction of road from Ananda Bazar, Khairbari to Khairbari PWD road, construction of road from GK PWD road near Kali Mandir to Hazirhat Bazar with RCC culvert, construction of road from Halaguda Botarhat PWD road near Babupal house to Sotobartala Botarhat PMGSY road near Kali Mandir LP school, reconstruction of road NS 31-17 to Kaldoa part 3, construction of road PMGSY road near Lal Mohan Sarkar house to Kodamtali Bazar via Godarghat Kali Mandir, construction of a road from Shilgagri Bazar to Pokalagi part 1 New Bazar, construction of road from Sonahat Bazar to Kasarkhana GP office, construction of road from Ananda Bazar to Pushnikura, construction of road from Halaguda Kathaltoli PW road near Nirmal Rai house to Kasarighat LP school, construction of road from Botala to Baushirkuti health sub center via 1268 nong Baushirkuti LP school, construction of road from Bou Bazar to Godarghat Bazar. এতিয়া দ্বিতীয়টো ডিপাৰ্টমেণ্ট হ'ল জলসম্পদ। গোলকগঞ্জ সমষ্টিৰ ভূতৰ ওপৰত দানৱ পৰা লেখীয়াকৈ সমস্যাৰ সৃষ্টি কৰিছে গৰাখহনীয়া। এইখন সমষ্টিৰ একেবাৰে মাজেৰে বৈ অহা গংগাধৰ নৈখনে 15খন গাঁও পঞ্চায়ত গৰাখহনীয়াৰ কবলত পৰে আৰু হাজাৰো হাজাৰো বিঘা মাটি গৰাখহনীয়াৰ কবলত যায়। ঘৰ বাৰী উঠুৱাই নিয়ে মানুহে সৰ্বহাৰা হৈ গছৰ তলত বসবাস কৰিব লগা হয়। গৰাখহনীয়াৰ ফলত কৈমাৰী, বটেৰহাট, উত্তৰ মৰাগদাধৰ, আগমনী, সিন্দুৰাই, বিছখাৱা, লক্ষীমাৰী, কুমাৰগঞ্জ, পাগলাহাট, হৰিৰহাট, বিচন্দৈ, বৰুণডাঙ্গা, ভামনডাঙ্গা, ৰনপাগলি, গোলকগঞ্জ গাঁও পঞ্চায়ত বহুল ভাৱে প্ৰতি বছৰে ক্ষতিগ্ৰস্ত হৈ আছে। ইয়াৰে আজিৰ দিনত মৰাগদাধৰ, শিঙিমাৰী, ভোলাৰখাছ, কৈমাৰী, লোহাজানী, উত্তৰ টুকুৰাচৰা অঞ্চল এখন এখনকৈ গাঁও নোহোৱা হৈছে আৰু বাৰণি পানীৰ ফলত কবলত পৰি কেইবাটাও PWD ৰোডছ উইথ কালভাৰ্ট নোহোৱা হৈছে। যদি চৰকাৰীভাৱে অতি জৰুৰী তৎপৰতাৰে আমি মোকাবিলা নকৰোঁ তেনেহ'লে গৰাখহনীয়াৰ ফলত গোলকগঞ্জ সমষ্টিখন মানচিত্ৰৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হ'ব। ইফালে ৰায়দাক নৈৰ দুয়োফালৰ পৰা বৰ্ডাৰ পিচিং বান্ধেৰে ৱেষ্ট বেংগল গভৰ্ণমেণ্ট কণ্ট্ৰল কৰাৰ ফলত মাছ অংশত থকা অসমৰ গাঁও বেছিকৈ গৰাখহনীয়াৰ কবলত পৰাত শস্য শ্যামলা খেতিপথাৰ PWD ৰোড উইথ কালভাৰ্ট উঠি গৈ অসমৰ গাঁওসমূহ ৰায়দাক নদীত বিলীন হৈছে। সেয়েহে মই গৰাখহনীয়াৰ প্ৰতিৰোধ কৰি আমাৰ অঞ্চলবিলাক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ বাবে বিভাগীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনালোঁ আৰু দীৰ্ঘকালীনভাৱে গংগাধৰ নৈখনক নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে গোৱালপাৰা, দক্ষিণ চামৰা, মানকাছৰ জিলাত যেনেকৈ ADB এছিয়ান ডেভেলপমেণ্ট বেংক ফাণ্ডৰ জৰিয়তে যেনেকৈ আঁচনি লৈছে, ঠিক তেনেকৈ গংগাধৰ নৈৰ দুয়োপাৰে গৰাখহনীয়া ৰোধৰ বাবে ADB ফাণ্ডৰ জৰিয়তে অতি কমেও 100 কোটি টকাৰে গংগাধৰ নৈখন গৰাখহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি সমষ্টিখনক সুৰক্ষিত কৰাৰ বাবে টানি অনুৰোধ জনালোঁ। এড্ৰেছ কৰক, সময় নাই কাৰণ আধা ঘণ্টা আমি অলৰেডি লছ হৈছে। গতিকে যদিও টাইম 15 মিনিট আছিলে মেম্বাৰ সময়, এতিয়া 5 মিনিটছকৈ দিয়া হৈছে। 1 মিনিটত। আৰু তৃতীয় বিভাগটো হ'ল কৃষি।
মূলত গোলকগঞ্জ সমষ্টিখন এখন কৃষি প্ৰধান সমষ্টি, য'ত 95% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ এই প্ৰিয় সমষ্টিখনত কোনো ধৰণৰ উদ্যোগ নাই, কোনো ধৰণৰ ব্যৱসায় বাণিজ্যৰ সুযোগ তেনেকুৱা নাই। প্ৰতিজন গাঁওবাসীয়ে সম্পূৰ্ণভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু আজিৰ এই একবিংশ শতিকাত উন্নত কৃষি কৰ্মৰ পৰ্যাপ্ত সুযোগ সুবিধা আমাৰ কৃষকসকলে আজিৰ এই চৰকাৰখনৰ পৰা পোৱা নাই। আজিৰ এই সময়ত ভাৰতবৰ্ষৰ পঞ্জাৱ, গুজৰাট, তামিলনাডুত যেনেকৈ খেতিয়কসকলে আধুনিক কৃষি কৰ্মৰ প্ৰশিক্ষণ দিয়া অত্যাধুনিক কৃষি সঁজুলি খেতি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, আৰু বিনামূলীয়া বা 80 পৰা 85% ৰাজ সাহায্যৰে অত্যাধুনিক কৃষি সঁজুলি যোগান ধৰিছে। সেই অনুপাতে আমাৰ এই কৃষি প্ৰধান অৰ্থনীতি গঢ়াৰ বাবে এই অঞ্চলবিলাকত পৰ্যাপ্ত সুযোগ সৃষ্টি কৰি সেউজ বিপ্লৱ গঢ়ি তোলাৰ অভিপ্ৰায় দেখা নাই বুলি মনে ধৰিছে। যিখিনি সুযোগৰ সৃষ্টি 1 মিনিট প্লিজ ছাৰ, যিখিনি সুযোগৰ সৃষ্টি কৰিব বিচাৰিছে সেইখিনিও কোনো ধৰণৰ কৃষকৰ হাতত গৈ পৰা নাই, বিষয়া আৰু মধ্যভোগীৰ হাতত গুচি গৈছে। আমাৰ এই কৃষি প্ৰধান অঞ্চলবিলাকত যদি চৰকাৰে সৃষ্টিশীল মনোবৃত্তিৰে আগুৱাই লৈ যাব বিচাৰে, তেনেহ'লে কৃষি বিষয়ৰ জৰিয়তে মাটিৰ উৰ্বৰতা আৰু ধৰণৰ ওপৰত জৰীপ কৰি প্ৰতিখন গাঁৱতে খেতিত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। ইফালে ইয়াৰে অঞ্চল বিভাগে ক'ৰবাত ছ'লাৰ পাম্প, ক'ৰবাত ইলেক্ট্ৰিক পাম্প, ক'ৰবাত নদীৰ পৰা নলাৰে পানী যোগান, ক'ৰবাত চেলো পাম্পৰ যোগান পৰ্যাপ্ত পৰিমাণে কৃষকৰ হাতত যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব। লগতে বিশ্ব দৰবাৰত ফেৰ মাৰিব পৰাকৈ উন্নত মানৰ মাটি চহ কৰিব পৰা সঁজুলি যেনে হেভি ট্ৰেক্টৰ, হেণ্ড ট্ৰেক্টৰ, ধান কটা, ধান চপোৱা, ধান ৰোৱা, মাকৈ চপোৱাৰ লগতে আন খেতি ব্যৱহাৰযোগ্য অতি উন্নত মানৰ যন্ত্ৰপাতি আহিলা খেতিয়কসকলক যোগান ধৰিব লাগিব। অঞ্চল অনুপাতে উন্নত মানৰ বীজ যোগান ধৰা, লগতে খেতিয়কসকলক যথাসময়ত প্ৰয়োজনীয় উন্নত মানৰ বীজ পায় এইটো নিশ্চিত কৰা। আজিৰ এই সময়ত উন্নত ফচল পাবলৈ হ'লে জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ প্ৰয়োজন আছে। থ্যাংক ইউ। নেক্সট 1 মিনিট স্যার, লগতে কীটনাশক ব্যবহারের প্রয়োজন আছে, সেই হেতুকে জৈবিক সার সরকারিভাবে যোগান ধরার ব্যবস্থা করার লগতে বিভাগীয় রাসায়নিক সার যোগান ধরিব লাগে। সুলভ মূল্যৰ দোকানতে যাতে অতি সহজতে অতি প্ৰয়োজনীয় সাৰ আৰু কীটনাশক দ্ৰব্য লাভ কৰিব পাৰে তাকো নিশ্চিত কৰিব লাগে। লগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি কৃষকে লোকচানৰ সন্মুখীন হয়, তেতিয়া কৃষকে সৰল প্ৰক্ৰিয়াৰে চৰকাৰীভাৱে ক্ষতিপূৰণ লাভ কৰিব লাগে, তাক নিশ্চিত কৰিব লাগে। উপৰোক্ত গোটেইবিলাক বিষয় বৈজ্ঞানিকভাৱে প্ৰয়োগৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি কৃষি বিপ্লৱৰ জৰিয়তে কৃষকক স্বাৱলম্বী কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে বিভাগীয় মন্ত্ৰী মহোদয় ধৰি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনালো। ধন্যবাদ। আসিফ মোহাম্মদ নাজাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মই মেম্বাৰ চাহৰ কাৰণে বহুত দিনৰ পৰা আপুনি 5 মিনিটত শেষ কৰিব। অপেক্ষা কৰি আছিলোঁ। আপুনি দিয়াৰ কাৰণে, সময় দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হৈছে, আমি চৰকাৰক আবেদন নিবেদন কৰাৰ পিছত যদি চৰকাৰে বা বিভাগীয় মন্ত্ৰীয়ে যদি কাৰ্যকৰী কৰে কথাবিলাক, তেনেহ'লে আমাৰ কাম হ'ব, আৰু যদি নকৰে তেনেহ'লেতো আৰু কাম নহ'ব, আৰু এইবিলাক কৈও লাভ নাই। আমাৰ বিলাসীপাৰা পূব সমষ্টিত 3টা নদী আছে। সেই 3টা নদীৰ কথা মই বাৰম্বাৰ বহুতবাৰ উল্লেখ কৰিছিলোঁ যে ব্ৰহ্মপুত্ৰ নদী, গৌৰাং নদী আৰু চম্পাৱতী নদী, এই 3টা নদীয়ে আমাৰ ফুটকিবাৰী গাঁও পঞ্চায়ত, লক্ষীগঞ্জ গাঁও পঞ্চায়ত, উদমাৰী গাঁও পঞ্চায়ত, হাকামা গাঁও পঞ্চায়ত, বাহিৰ চুৱাপাতা গাঁও পঞ্চায়ত, মাছৰাল গাঁও পঞ্চায়ত, হাতীপুতা গাঁও পঞ্চায়ত, ৰাঙামাটি গাঁও পঞ্চায়ত, বহলপুৰ গাঁও পঞ্চায়ত, ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়ত, পুঠিমাৰী গাঁও পঞ্চায়ত, এইবিলাক গাঁও পঞ্চায়তৰ ঘৰ দুৱাৰ, কৃষিভূমি, খেতিয়কৰ মাটি এইবিলাক ভাঙি একেবাৰে সৰ্বশান্ত কৰি পেলাইছে। মই মন্ত্ৰী মহোদয়ক বহুতবাৰ আমাৰ ধুবুৰী জিলাৰ ৱাটাৰ ৰিচোৰ্চৰ পৰা বহুত স্কিম তেওঁৰ হাতত দিছিলোঁ, আৰু তেওঁক অনুৰোধ জনাইছিলোঁ। তেওঁ আমাৰ এই পবিত্ৰ সদনত তেওঁ কৈছিল যে আপোনাৰ তাত কিছু স্কিম ধৰা হ'ব, আৰু মই ব্যক্তিগতভাৱে স্কিম দিছিলোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা বহুত স্কিম পঠিয়াই দিয়া হৈছিল, কিন্তু আজিলৈকে আমাৰ তাত গৰাখহনীয়াৰ কোনো প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহ'ল। গতিকে মই আজিৰ দিনত আপুনি মোক সময় দিয়াৰ কাৰণে আকৌ মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে মন্ত্ৰী মহোদয়ক মই আকৌ লিখিছোঁ, আমাৰ 2022 চনতো মই কিছুমান স্কিম চৰকাৰীভাৱে পঠুৱাই দিয়া হৈছিল, 2022 চনৰ লাষ্টতো দিয়া হৈছিল, আৰু তেতিয়া মন্ত্ৰী মহোদয়ে কৈছিল যে এইবিলাক কাম কৰি দিয়া হ'ব। 2023 চনতো আমাৰ 2টা স্কিম দিছে। এটা ফুটকিবাৰীৰ পৰা এটা স্কিম দিছে,
এটা স্কিম দিছে চুৱাপাতা পাৰ্ট 2, কাজাইকাটা পাৰ্ট 2, কাজাইকাটা পাৰ্ট 1, বাইৰ চুৱাপাতা পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 5 এইবিলাক স্কিম দিয়া হৈছে। গতিকে এইটো ইতিমধ্যেই মন্ত্ৰী মহোদয়ক মই ব্যক্তিগতভাৱেও লিখিছোঁ, চৰকাৰীভাৱেও লিখা হৈছে, ডিপাৰ্টমেণ্টৰ পৰাও লিখি দিছে। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে তেওঁ যাতে এই স্কিমকেইটা কৰি আমাৰ এই বহলপুৰৰ জালিগুড়া তাত মানে প্ৰতিদিনেই ধৰ্ণা প্ৰগ্ৰাম হয়, প্ৰতিদিনেই পাব্লিকে এটা এনেকৈ ধৰ্ণা প্ৰগ্ৰাম কৰে। গতিকে সেইবিলাক ধৰ্ণা আমাকো মুৰ্দাবাদ দিয়ে, বিধায়ককো দিয়ে, এমপিকো দিয়ে, চৰকাৰকো দিয়ে। গতিকে মই এটা কথা ক'ম যে চৰকাৰেও কামখিনি কৰিব লাগে, বিধায়ককো বচাব লাগে, এমপিকো বচাব লাগে। আপোনালোকে কাম কৰাৰ মালিক, যদি আপোনালোকে কাম নকৰে তেনেহ'লেতো আমাৰ উপায় নাথাকিব। গতিকে এইবিলাক স্কিম যাতে আপুনি আমাৰ মন্ত্ৰী মহোদয়ে দিয়ে। আৰু এতিয়া আমাৰ আৰু এটা কথা, এডুকেশ্যন বিভাগত মই এটা কথা কৈছোঁ যে শিক্ষা বিভাগৰ কথাটো আমাৰ প্ৰতিটো স্কুলত এতিয়ালৈকে কোনো শিক্ষকৰ পৰ্যাপ্ত পৰিমাণে শিক্ষকৰ ব্যৱস্থা নাই। এটা এম ই স্কুলত কমপক্ষেও 5জন শিক্ষক লাগে। আমাৰ তাত বহুতকেইটা স্কুল আছে, তাত 1জন বা 2জনকৈ শিক্ষক আছে। গতিকে মই আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই এটা কথা অনুৰোধ জনাম যে আমাৰ তাত তেওঁ নিজাববীয়াকৈ তদন্ত কৰি আমাৰ আয়াস, ডিঅ, ডিআই, বিঅ এওঁলোকক ক'ব লাগে যে তাত যিখিনি শিক্ষক লাগে সেই শিক্ষকবিলাক দিব লাগে। আৰু শিক্ষক নহ'লে আমাৰ তাত পঢ়া শুনা কেনেকৈ হ'ব? আপোনালোকে জানে যে ধুবুৰী জিলা বিলাচীপাৰাত এতিয়া জনসংখ্যা বিস্ফোৰণ হৈ আছে। আপোনালোকে কৈয়ে থাকে তাত জনসংখ্যা বিস্ফোৰণ, বহুত জনসংখ্যা হৈ আছে, তাত বাল্য বিবাহ হৈ আছে, তাত বহু বিবাহ হৈ আছে। এইবিলাক প্ৰতিৰোধৰ এটাই ব্যৱস্থা আছে, সেইটো শিক্ষাৰ প্ৰচাৰ। কিন্তু এতিয়ালৈকে শিক্ষাৰ প্ৰচাৰ আমাৰ ধুবুৰী জিলাত হোৱা নাই, বিলাচীপাৰা পূব সমষ্টিত হোৱা নাই। গতিকে প্ৰতিটো শিক্ষা অনুষ্ঠানত যাতে পৰ্যাপ্ত পৰিমাণে শিক্ষক দিয়া হয়, যাতে আন্তঃগাঁথনি মজবুত কৰা হয়, তাৰ কাৰণে শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। এই চেগতে মই এটা কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ চৰ অঞ্চলৰ শিক্ষাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নায়ালগা মডেল কলেজ নামে এটা কলেজ দিছে। আৰু সেই মডেল কলেজৰ পৰিপ্ৰেক্ষিতত তাত 40 বিঘা 6 কাঠা মাটি ইতিমধ্যেই আমি ব্যৱস্থা কৰিছোঁ। তাত আমাৰ মাটি আৰ্ট ফিলিঙৰ কাৰণে চৰকাৰীভাৱে তাত কোনো অনুদান নিদিয়াৰ কাৰণে এমপি ডাঙৰীয়াই তাত কিছু টকা দিছে, 20 লাখ টকা দিছে। বিধায়ক ডাঙৰীয়া আমাৰ হাফিজ বছিৰ কাছিমো 10 লাখ টকা দিছে। গতিকে মই মডেল কলেজৰ কাৰণে যাতে আমাৰ অতি সোনকালে আমাৰ এডুকেশ্যন বিভাগ, শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে নায়ালগা মডেল কলেজটো অতি সোনকালে দিয়া হয় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আমাৰ উপাধ্যক্ষ ডাঙৰীয়াক মই এটা কথা অনুৰোধ জনাম যে আমাৰ তাত ৰাস্তা ঘাটৰ খুব প্ৰব্লেম, ব্ৰিজৰ খুব প্ৰব্লেম। 3টা ব্ৰিজ আমাক দিয়া হৈছে, কিন্তু চৰকাৰ আৰম্ভণিৰ পৰা 3টা ব্ৰিজৰ কথা কৈছে, আজিলৈকে এটা ব্ৰিজো হোৱা নাই। গতিকে বহুত ব্ৰিজৰ প্ৰয়োজন আছে, বহুত ৰাস্তা ঘাটৰ প্ৰয়োজন আছে। গতিকে এইবিলাক ৰাস্তা ঘাট যাতে ভালভাৱে কৰি দিয়া হয়, অসমৰ লগতে যাতে আমাৰ নামনি অসম, ধুবুৰী জিলা, বিলাচীপাৰাতো যাতে উন্নয়নৰ অলপ চৰকাৰে ব্যৱস্থা কৰে, এইটো মই অনুৰোধ জনাইছোঁ। এইটোৱে অনুৰোধ জনাইছোঁ কি কাৰণত, কেৱল আপোনালোকে আপাৰ আছাম আৰু লয়াৰ আছাম কৰি থাকিলে নহ'ব। অসমৰ ভিতৰত লয়াৰ আছাম, আপাৰ আছাম, নামনি অসম, উজনি অসম, দক্ষিণ অসম, উত্তৰ অসম গোটেইখিনিয়ে আছে। গতিকে আপোনাৰ বৰাক ভেলী আছে। গতিকে প্ৰত্যেকটো অঞ্চলেই যাতে ডেভেলপমেণ্ট হয়, প্ৰত্যেকটো ঠাইতে যাতে উন্নয়ন কৰা হয়, তাৰ কাৰণে মই আজিৰ যোগেদি আপোনাৰ যোগেদি মই চৰকাৰ আৰু চৰকাৰৰ মন্ত্ৰী, বিভাগীয় মন্ত্ৰীসকলক মই অনুৰোধ জনাইছোঁ। আৰু নিশ্চয় আপোনালোকে সেইটো কথা হয়তো অনুতপ্ত কামখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ। মই আজি মোৰ লাহৰীঘাট সমষ্টিৰ বিষয়ে দুহাৰ ক'ব দিয়াৰ কাৰণে মই উপাধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সমষ্টি লাহৰীঘাট মৰিগাঁও জিলাৰ এটা বানবিধ্বস্ত অঞ্চল, আৰু এই অঞ্চলৰ পূবফালে আছে নগাঁও সংযোগী পথ, পশ্চিম আৰু উত্তৰফালে ব্ৰহ্মপুত্ৰ নদী, আৰু দক্ষিণফালে মৰিগাঁও। উপাধ্যক্ষ মহোদয়, 1970 চনৰ পৰা গৰাখহনীয়াৰ কবলত এতিয়ালৈকে যি গৰাখহনীয়া হৈছে তাতে
আশীৰ ওপৰতো বেছি ৰাজহ গাঁও বিকাৰগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্ত হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মোক ৰাইজে জনপ্ৰতিনিধি বনাই পঠোৱাৰ কাৰণে তেখেতসকলৰ যিবোৰ অসুবিধা আছে এইবোৰ মোক সদনৰ মজিয়াত আগবঢ়াব লাগিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই স্বাস্থ্যৰ ওপৰত এষাৰ কথা ক'ব বিচাৰোঁ। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত অসমত 2021 চনৰ পৰাই আৰম্ভ হৈছিল মহাহাৰ আঁচনি। এই সমাহাৰ আঁচনিৰ জৰিয়তে চৰকাৰী চিকিৎসালয়ত প্ৰসূতি হোৱা মাতৃক একোটাকৈ সমাহাৰ কিট যোগান ধৰা হৈছিল। কিন্তু যোৱা 13 জুলাই তাৰিখে অগ্ৰদূত বাতৰি কাকত আৰু অসমৰ আগশাৰী চেনেল প্ৰাগ নিউজত এটা বাতৰি ওলাইছিল যে মৰিগাঁও জিলাত সমাহাৰ আঁচনিৰ নামত ব্যাগম কেলেংকাৰী নিবিদা অবিহনে চন্দন প্ৰসাদ অস্তিত্বহীন CP এণ্টাৰপ্ৰাইজে লুণ্ঠন কৰিলে বহু লাখ টকীয়া। আৰু 2021ত ভয়ংকৰ দুৰ্নীতিৰ কথা জানিও আকৌ সেই একেটা এণ্টাৰপ্ৰাইজক DPM জুফিয়া চুলতানাই নিবিদা অবিহনে সমাহাৰ কিট ঠিকা দিয়ে। আকৌ 2023 চনত সেই একেটা প্ৰতিষ্ঠানেই ঠিকা লাভ কৰে। এতিয়া অধ্যক্ষ মহোদয়, এই বাতৰিটো লাভ কৰাৰ পিছত মই নিজে সমষ্টিত গৈ পেলাই বিভিন্ন চিকিৎসালয়ত গৈছিলোঁ আৰু তাত গৈ মই দেখোঁ যে সমাহাৰ কিটত যিবোৰ বস্তু দিব লাগে সেইবোৰ পৰ্যাপ্ত পৰিমাণে নাই। মুড়ি 500 গ্ৰামৰ ঠাইত 400 গ্ৰাম, মিঠৈ 250 গ্ৰামৰ বিপৰীতে 150 গ্ৰাম, ভাজা বুট 250 গ্ৰামৰ বিপৰীতে 150 গ্ৰাম, চিৰা 150 গ্ৰামৰ বিপৰীতে 300 গ্ৰাম আৰু মগু 500 গ্ৰামৰ বিপৰীতে 300 গ্ৰাম দিয়া দেখা গৈছে। ইমানখিনি দুৰ্নীতি চলি থকাৰ পিছতো আজিলৈকে তদন্ত হোৱা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাম যাতে এই বিষয়ত তদন্ত আওতালৈ আনে আৰু তাৰ লগতে DPM জুফিয়া চুলতানাকো তদন্ত আওতালৈ আনে। মাননীয় উপাধ্যক্ষ মহোদয়, মোৰ সমষ্টিত 6খনকৈ চিকিৎসালয় আছে আৰু তাৰ ভিতৰত এখন মডেল চিকিৎসালয়। কিন্তু এই মডেল চিকিৎসালয়খনত চিকিৎসকৰ অভাৱ, নাৰ্ছ, ৱাৰ্ড বয়, ছুইপাৰৰ অভাৱ আছে। আৰু ইয়াৰ লগতে এখন মডেল হস্পিটেলত এক্সৰেৰ লগতে যিবোৰ চিকিৎসাৰ কাৰণে সা সঁজুলি লাগে সেইবোৰ পৰ্যাপ্ত পৰিমাণে নাই। ইয়াৰ লগতে বাকী যি 5খন আপোনাৰ চাব চেণ্টাৰ আৰু ডিছপেঞ্চেৰী আছে সেইবোৰত চিকিৎসক আৰু নাৰ্ছটো নায়েই, কিন্তু পৰ্যাপ্ত পৰিমাণৰ ঔষধো নাই। গতিকে মই আপোনাৰ জৰিয়তে আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে ইয়াৰ কিবা বিহিত ব্যৱস্থা লয়। আপোনাৰ বাকী দুটা টপিকত টাইম নহ'ব, বাকী দুটা টপিকত যাওক। মাননীয় উপাধ্যক্ষ মহোদয়, কিছুদিন আগতে বহুতকেইটা চাব চেণ্টাৰ গৰাখহনীয়া কবলত যাহ গৈছে আৰু কিছুমান অক্ষত অৱস্থাত আছে। গতিকে এই চাব চেণ্টাৰবোৰ যাতে আমাৰ মন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা কৰে তাৰ কাৰণে কামনা কৰিলোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, মই সমাজ কল্যাণ বিভাগৰ ওপৰত দুষাৰমান ক'ব বিচাৰোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত যিখন CDPO ব্লক কাৰ্যালয় আছে এই কাৰ্যালয়খন চৰকাৰী মাটিত বনাই দিয়াৰ পিছত চৰকাৰী নিজাববীয়া কাৰ্যালয়খন থকাৰ পিছত আজি যুগ ধৰি সেই একেটা স্থানতে চলি আহিছিল। কোনো ধৰণৰ কেতিয়াও সমস্যা হোৱা নাছিল। আৰু আজি কিছুদিন ধৰি কেৱল CDPO গৰাকীৰ মৰ্মতেদি মোৰ সমষ্টিত একেবাৰে চুকত থকা কুতুলিলৈ স্থানান্তৰ কৰা হয়। এই কাৰ্যালয়খন এতিয়া ভাড়াত চলি আছে এটা ব্যক্তিগত সম্পত্তিত। মাননীয় উপাধ্যক্ষ মহোদয়, আগতে য'ত কাৰ্যালয়খন আছিল তাৰ চাৰিসীমাত এনেধৰণৰ আছিল যে CDPO কাৰ্যালয়খনৰ একেবাৰে ওচৰতে লাহৰীঘাট উন্নয়ন খণ্ড আছে, তাৰে 200 মিটাৰত আছে লাহৰীঘাট থানা, 300 মিটাৰত মডেল চিকিৎসালয়খন আছে। কিন্তু কাৰো আজিলৈকে কোনো আপত্তি পোৱা নাই। কিন্তু এই CDPO গৰাকীৰ কি অসুবিধা হৈছে মই গম পোৱা নাই। তাৰপিছত মই উপায়ুক্ত মহোদয়ক লৈ পেলাই সেই অঞ্চললৈ গৈছিলোঁ। তাত গৈ পেলাই মই দেখিলোঁ যে ফিল্ডত গৈ তেখেতে ক'লে যে লেট্ৰিনৰ অভাৱ, বাথৰুমৰ অভাৱ, গেটৰ অভাৱ। মই নিজৰ MLA ফাণ্ডৰ পৰা এই গোটেইখিনি বস্তু বনাই দিয়াৰ পিছতো আজিলৈকে সেই কাৰ্যালয়খন সেই কুতুলিৰ পৰা লাহৰীঘাটলৈ স্থানান্তৰ হোৱা নাই। গতিকে মই
আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে তেখেতে ইয়াৰ ওপৰত তদন্ত কৰে আৰু এটা বিহিত ব্যৱস্থা লয়। মাননীয় উপাধ্যক্ষ মহোদয়, মই শিক্ষাৰ ওপৰত দুআষাৰমান কথা ক'ব বিচাৰিছোঁ যে মোৰ শিক্ষা অবিহনে এখন ৰাজ্যৰ কেতিয়াও উন্নতি নহয়। মাননীয় উপাধ্যক্ষ মহোদয়, এই বৃহত্তৰ লাহৰীঘাট সমষ্টিত এখন চৰকাৰী মহাবিদ্যালয় আছে, কিন্তু এই চৰকাৰী মহাবিদ্যালয়ত কলা শাখা আছে যদিও তাত ছ'চিয়লজি, ফিল'চফি আদি বিষয়ত কোনো ধৰণৰ পাঠদান দিয়া নহয়, যাৰ কাৰণে শিক্ষাৰ্থীসকলে নিজৰ পচন্দনীয় বিষয়বোৰ ল'ব নোৱাৰে। তাৰ উপৰিও উপাধ্যক্ষ মহোদয়, আজিৰ দিনত বহুত আচৰিত কথা যে এই বিজ্ঞানৰ এই চমকপ্ৰদ উত্থানত সেই সময়ত মোৰ সমষ্টিত কোনো এখন উচ্চতম মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় বিজ্ঞান আৰু বাণিজ্য শাখা উপলব্ধ নাই। উপাধ্যক্ষ মহোদয়, মই নিজে এজন চিকিৎসক, মই বুজিব পাৰোঁ যে আপোনাৰ উচ্চ শিক্ষা ল'ব হ'লে বিজ্ঞান শাখা থকাটো বহুত প্ৰয়োজনীয়, কিন্তু যিবোৰ ল'ৰা ছোৱালীয়ে আপোনাৰ ইঞ্জিনিয়াৰ বা ডক্টৰ হ'ব বিচাৰিছে, সেইবোৰ ল'ৰা ছোৱালীয়ে যদি বিজ্ঞান শাখা নাপায় বা বাণিজ্য শাখা নাপায়, তেতিয়া সেই ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত কি হ'ব সেই কথা আমাৰ মন্ত্ৰী মহোদয়ে যাতে চিন্তা কৰে। মাননীয় উপাধ্যক্ষ মহোদয়, ইতিমধ্যে মোৰ লাহৰীঘাটত উচ্ছেদ হৈছে। এই উচ্ছেদত আপোনাৰ বহুত চৰ চাপৰিৰ পৰা মানুহ আনি পেলাই বেলেগ বেলেগ চৰত আনি পেলাই স্থানান্তৰ কৰা হৈছে, কিন্তু দেখা গৈছে যে যিবোৰ চৰত ল'ৰা ছোৱালীবোৰ মানুহবোৰক স্থানান্তৰ কৰা হৈছে, তাত থকা ল'ৰা ছোৱালীবোৰ পঢ়া শুনাৰ পৰা বঞ্চিত হৈছে। গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে সেইবোৰত আকৌ স্কুল স্থাপন কৰি দিয়ে, যাতে সেই কণ ল'ৰা ছোৱালীয়ে তেখেতসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, মোৰ সমষ্টিত আপোনাৰ বহুকেইখন প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয় আছে, য'ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই। মাননীয় উপাধ্যক্ষ মহোদয়, ইয়াৰ একমাত্ৰ কাৰণ এটা আছে যে তাত থকা যিজন BO আছে, ব্লক এডুকেশ্যন অফিচাৰ, তেখেতে শিক্ষকসকলৰ পৰা টকা লৈ পেলাই তেখেতসকলক বিভিন্ন জেগাত ট্ৰান্সফাৰ দিয়ে, আৰু এই অভিযোগ বিভিন্ন শিক্ষকে মোক দিছে। ইয়াৰ উপৰিও তেখেতে বিভিন্ন ভেণ্ডৰৰ লগত মিলি পেলাই নিজাববীয়া ভেণ্ডৰ বনাই পেলাই বহুত টকা আত্মসাৎ কৰে। ইয়াৰ আগতো লাষ্ট যিটো ছেশ্যন আছিল, সেইটো ছেশ্যনতো মই এইটো অভিযোগ উত্থাপন কৰিছিলোঁ যে তেখেতে বহুতকেইটা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৈ পেলাই টকা আত্মসাৎ কৰাৰ, কিন্তু আজিলৈকে সেই BO ডাঙৰীৰ ওপৰত কোনো তদন্ত হোৱা নাই। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক ক'ম যে এটা তদাৰক কমিটি কৰি পেলাই তেখেতৰ যাতে কিবা এটা ব্যৱস্থা কৰে। Thank you. আৰু এক মিনিট কনক্লুড হ'ল আপোনাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মোৰ লাহৰীঘাট সমষ্টিত বহুতকেইখন বিদ্যালয় আছে আৰু বহুতখন বিদ্যালয় এতিয়ালৈকে জৰ্জৰিত অৱস্থা আছে, যাৰ কাৰণে বহুতকেইটা বিদ্যালয়ত তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীক একেলগে এটা ৰুমতে পঢ়াবলগীয়া হৈছে। গতিকে ইয়াৰ ওপৰতো যাতে মাননীয় মন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা কৰে, তাৰ কাৰণে কামনা কৰিলোঁ। ধন্যবাদ। এতিয়া অনাৰেবল চিফ মিনিষ্টাৰ তথা PWD মিনিষ্টাৰ হয়, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে ৰিপ্লাই দিব। অনাৰেবল মিনিষ্টাৰ PWD। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ সন্মানীয় সদস্য আব্দুছ সুবহান আলী চৰকাৰ ডাঙৰীয়াই জলসম্পদ বিভাগ কেন্দ্ৰিক কেইবাটাও বিষয় উপস্থাপন কৰিছে। মই তেখেতৰ উত্তৰ লিখিতভাৱে দিব ওলাইছোঁ। গোলোকগঞ্জ সমষ্টিৰ মাজেৰে বৈ যোৱা গংগাধৰ নদীৰ সোঁপাৰৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত বুলাৰখাহ, কৈমাৰী, লোহাজানী, উত্তৰ মৰাদাঘৰ, খিচিমাৰী, লক্ষীমাৰী, বিছখোৱাকে আদি কৰি কেইবাখনো গাঁও নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰাটো পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে গংগাধৰ নদীৰ বাওঁপাৰত অৱস্থিত তামাৰহাট, কুমাৰগঞ্জ, পুনী, টুকবেৰ, ডোৰা আদি ইত্যাদি অঞ্চল যোৱা কেইবাবছৰ ধৰি যথেষ্ট গৰাখহনীয়াৰ কবলত পৰাটো পৰিলক্ষিত হৈছে। এইখিনিতে বিশেষভাৱে